Hello everyone. So Oriflame আমাক জুলাইৰ পৰা ডিসেম্বৰ বহুত ধুনীয়া দুটা অফাৰ্স দিছে, দুটা বনাঞ্জা দিছে। প্ৰথমটো হ'ল বিউটি বনাঞ্জা এণ্ড ছেকেণ্ডটো হ'ল বিজনেছ বনাঞ্জা। চ' সেই দুইটাই মই যোনটো আমাৰ অফাৰ্সবোৰ আছে মই সেইটো আপোনাক বুজাই দিম, কাৰণ বহুত ধুনীয়া গিফ্টছ আছে আৰু বহুত ধুনীয়া ৰিৱাৰ্ড পইণ্ট স্লেবছবোৰ আছে আমাৰ। চ' প্ৰথমটো যিহেতু বিউটি বনাঞ্জা, চ' সেইটো মই বুজাই দিছোঁ। চ' বিউটি বনাঞ্জাটো আমাৰ ষ্টাৰ্ট হৈ গৈছিলে অলৰেডি জুলাই 1ৰ পৰা আৰু 31 ডিচেম্বৰলৈকে আছে। আৰু এইটো এভৰি নিউ ব্ৰেণ্ড পাৰ্টনাৰৰ পৰা 18% মেনেজাৰলৈকে এইটো বিউটি বনাঞ্জাৰ অফাৰটো পাব। চ' এইটো ক্ৰাইটেৰিয়া কি হয়, আমি মিনিমাম 3000 বা 3000 প্লাছৰ আমি অৰ্ডাৰ কৰিব লাগিব 3 কনজিকিউটিভ মান্থ, মানে একেলগে তিনিটা মান্থ। ছাপ'জ জুলাই, আগষ্ট, ছেপ্টেম্বৰ যদি মই 3 মাহ 3000 অৰ 3000 প্লাছৰ শ্বপিং কৰিম, তেতিয়া মোৰ টোটেল বিলৰ পৰা মই 20% এটা ডিছকাউণ্ট পাম। আৰু সেইটো মই 4th মান্থত, তাৰমানে অক্টোবৰ মান্থত মই সেইটো এভেইল কৰিব পাৰিম। ঠিক আছে। চ' এতিয়া যিহেতু যোনে এইটো মান্থত জইন কৰিছে, তো অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ 3 মাহ কণ্টিনিউ কৰিব লাগিব আৰু সিহঁতি জানুৱাৰী মাহত পাব। চ' মই এইটো আপোনাক ধুনীয়াকৈ এটা এক্সাম্পল দি বুজাই দিছোঁ। ছাপ'জ মই জুলাই মান্থত 5000 কৰিলোঁ, আগষ্টত 5000 এণ্ড ছেপ্টেম্বৰ মাহত 5000 কৰিলোঁ। চ' টোটেল মোৰ কিমান হ'ল 3 মাহৰ 15000। এতিয়া 15000ৰ যদি মই 20% ডিছকাউণ্ট কৰোঁ, চ' মই 3000 পইণ্টছ পালোঁ। ঠিক আছে। চ' 4th মান্থত মানে অক্টোবৰ মান্থত যদি মই 4000ৰ শ্বপিং কৰোঁ, 4000ৰ মই 50% অফ এটা পাম। মানে 4000ৰ এতিয়া 50% যদি আধাটো কৰোঁ, কিমান হ'ল 2000। চ' আল্টিমেটলি মোৰ পইণ্টছ কিমান আছে 3000, ৰাইট? চ' 3000ৰ পৰা মোৰ 2000টো মাইনাছ হৈ যাব আৰু কিমান থাকি গ'ল 1000। সেই 1000টো মোৰ নেক্সট যেতিয়া অৰ্ডাৰ কৰিম বা অহা মাহত আমি কেৰি ফৰৱাৰ্ড কৰি ল'ব পাৰিম। ঠিক আছে। চ' ছেকেণ্ড এক্সাম্পলটো আপুনি চাওক। প্ৰথম মাহত কোনোবাই যদি জুলাই মাহত 5000 কৰিলে, কিন্তু আগষ্ট মান্থত বোলে তেওঁ 2500 কৰিলে, আকৌ তেওঁ ছেপ্টেম্বৰ মাহত 5000 কৰিলে, কিন্তু এইটো ক্ৰাইটেৰিয়াটো ফুলফিল নহ'ব, কাৰণ 3 কনজিকিউটিভ মান্থ, মানে তিনিটা একেলগে তিনিটা মান্থত আমি 3000 আৰু 3000 প্লাছটো আমি কৰিব লাগিব, নহ'লে আমি এই বনাঞ্জাৰ অফাৰটো আমি নাপাম। ঠিক আছে। চ' 3 মাহ মানে লগে আমি কৰিব লাগিব, মানে কনজিকিউটিভ মান্থছ। অ'কে। এতিয়া থাৰ্ড এক্সাম্পললৈ আহোঁ আমি। চ' থাৰ্ড এক্সাম্পলটো কোনোবাই ছাপ'জ 3টা মাহ 3000 প্লাছ শ্বপিং কৰিলে, মানে 5000 5000 5000, তাৰপিছত যিমান হ'ব পাৰে, মানে 3000ৰ ওপৰত যিকোনো হ'ব পাৰে, 4 5 6 7000 10000 20000 যিমান হ'ব পাৰে, মানে কিন্তু 3000তকৈ কম হ'ব নালাগে। চ' 3000ৰ আপ আমি যিমান কৰিলোঁ, টোটেল তিনিটা মাহৰ টোটেল আমি যেতিয়া চাওঁ 15000 হ'ল। চ' থাৰ্ড এক্সাম্পলত চ' ছেইম ফাৰ্ষ্ট এক্সাম্পলৰ নিচিনা টোটেল 15000ৰ আমি 20% যেতিয়া আমি ডিছকাউণ্ট কৰোঁ, আমাৰ কিমান পইণ্টছ আহিলে, আমাৰ 3000 এটা পাইছোঁ। চ' 3000 আমাৰ এতিয়া জমা হৈ আছে আৰু সেইটো আমি 4th মান্থত আমি এভেইল কৰিব পাৰোঁ। চ' 4th মান্থত এতিয়া কি হ'ল, 4th মান্থত মই বোলে এবাৰ 8000ৰ শ্বপিং কৰিলোঁ, মানে মোৰ বিলটো 8000 হ'ল। চ' 8000ৰ এতিয়া আধাটো কিমান হয় 4000, আৰু মোৰ ওচৰত পইণ্টছ কিমান আছে 3000। চ' এতিয়া কি হ'ল, ইয়াত টোটেল 3000 যিটো মোৰ পইণ্টছ জমা পইণ্টছ আছিলে, সেই গোটেইটো ইয়াতে কাটা গ'ল। ঠিক আছে। কিন্তু ফাৰ্ষ্ট এক্সাম্পলত কি আছিলে চাওক, 4000 শ্বপিং কৰিছিলোঁ, যদি 4000ৰ জেগাত বোলে মই 2000 কৰিছোঁ, তেতিয়া মোৰ 2000ৰ আধাটো কি হয় 1000। চ' আপোনাৰ 50%টো তাৰমানে কাটা যাব, আধাটো টোটেল বিলৰ আধাটো কাটা যাব আৰু আধাটো থাকি যাব। আৰু যদি কিন্তু থাৰ্ড এক্সাম্পলত চাওক, টোটেলটো কি হ'ল, মোৰ 8000ৰ শ্বপিং কৰিলোঁ, কিন্তু মোৰ পইণ্টছ কিমান আছিলে 3 মাহৰ 15000ৰ 20% ডিছকাউণ্ট কৰিলে 3000। চ' ইয়াত কি হ'ল, মোৰ এতিয়া 8000ৰ যোনটো মোৰ টোটেল বিল আছিলে, তাৰ আধাটো 4000 আৰু মোৰ কমপ্লিটলি 3000টো মোৰ মাইনাছ হৈ গ'ল ইয়াত। চ' তেনেকুৱাই আপুনি যদি কোনোবাই 10000 কৰে বা 3টা মাহ 10,000 কৰে, চ' 30000 হৈ যাব, ৰাইট? 30000ৰ আমি যেতিয়া 20% ডিছকাউণ্ট কৰিম, 6000 আমাৰ পইণ্টছ হ'ব। চ' এইবাৰ যদি কোনোবাই বোলে 5000ৰ শ্বপিং কৰিলে বা 6000ৰ শ্বপিং কৰিলে, 6000ৰ আধাটো কিমান হ'ল 3000,
সো 3000 টো কাটা যাব তাৰমানে আপোনাৰ যোনটো টোটাল বিল হ'ল টোটাল বিলৰ আপুনি 50% টো কাটা যাব আৰু বাকি পইণ্টছ খিনি আপোনাৰ নেক্সট বিলত কাটা যাব সো এটো একদম সিম্পল হয় আপুনি জাস্ট এটা কথা মনত ৰাখিব যে আপোনাৰ 3 মাহ কন্টিনিউয়াস 3 মাহ 3000 or 3000 প্লাস টু হ'ব লাগিব 3000 or কম হ'ব না লাগিব সো বিউটি বনাঞ্জাটো বুজিলে ন এতিয়া সবে যদি কিবা প্ৰবলেম হয় আপুনি নিজৰ মানে টিম লিডাৰক সুধিব পাৰে নেক্সট হল আমাৰ বিজনেস বনাঞ্জা সো বিজনেস বনাঞ্জাৰ অফাৰটো আমাৰ 1st জুলাই পৰা 31st জুলাই লৈকে ষ্টাৰ্ট হৈ গৈছিলে আৰু এটো ভ্যালিড হয় ফৰ all the brand partners okay beauty bonanza to amar ki asle from new brand partner pora 18% loke so etu kintu completely sobor karne hoy so etu ki hol apuni jodi new recruitment kore direct nizor under ba inviting okay so mane nizor downliner under dise kintu inviting sponsor apuni so tetia ki koribo pare apuni tahator apnar under jiman notun joining hoise tahator jate 50 points to complete koribole apuni tahatok hoday guide koribo karon tahati jodi 50 points kore mane tetia apunar he points to apnar add hobo ঠিক আছে সো হেতু আর 50 পয়েন্টস করি তাহাতিও কি পারিব প্লেন্টি প্রোগ্রাম অফার তো তাহাতে পাবো 50 বিপির এটু মই এটা এক্সাম্পল দি বুজাই দিছো সাপোজ কোনোবাই জুলাই মান্থত আপনি দুটা রিক্রুট করিলে এ এন্ড বি নামৰ এ 100 করিলে বি এ 50 করিলে রাইট তেনেকৈ আগষ্টত আপুনি আকো এ বি এ করিলে 50 আপ কাৰণ আমাৰ ক্ৰাইটেৰিয়াটো কি 50 আপ 50 তল হলে নহব তেনেকৈ সি ডি ই করিলে তেনেকুৱা সেপ্টেম্বৰত হল অক্টোবৰত হল কিন্তু অক্টোবৰ মাহত কি হল চাওক আপুনি বিএ কি কৰিলে 30 কৰিলে আৰু নৱেম্বৰত তেওঁ 75 কৰিলে আলটিমেটলি কি হল 30 বিপি মানে 50 ৰ কম হৈ গল ৰাইট সো তাৰ নেক্সট মান্থত যিমান কৰে হেতু আপোনাৰ এড নহব সো আপোনাৰ ইয়াত এতিয়া অনলি 50 or 52 মানে বি জুলাইত 50 কৰিছিলে সো ক্ৰাইটেৰিয়াৰ মতে হৈছে 50 আপ কৰিব লাগিব 50 বা 50 আপ আগষ্টত টু ক্ৰাইটেৰিয়াটো মিলিছে সেপ্টেম্বৰত একো কৰা নাই অক্টোবৰত আকৌ 50 ৰ কম কৰি দিলে এণ্ড নৱেম্বৰত আকৌ 50 আপ কৰিছে বাট ষ্টিল এটো এড নহয় সো আপুনি হেতুৱে মন কৰিব যাতে আপোনাৰ নতুন ৰিক্ৰুট যিমান হয় ডাইৰেক্ট বা ইনভাইটিং তাহাতে যাতে 50 প্লাস কৰে মানে 50 মানে 1 বিপিও কম হ'ব না লাগিব 49 হলেও হেতু কাউন্ট নহব সো সবে 50 আপ কৰাবলে আপোনাৰ মানে ডাউনলাইনছক সবে গাইড কৰিব কাৰণ 50 কৰিলে তাহাতিও প্লেন্টি প্ৰগ্ৰাম যোনটো 50 বিপি টু তাহাতি গিফটটো পাব আৰু তাৰ পিছত এই গুটেকিটা যোনটো আপোনাৰ ৰিৱাৰ্ড পইণ্টছ হয় সেই পইণ্টছটো ডিসেম্বৰত এড হোৱাৰ পিছত আপুনি বহুত ধুনিয়া গিফটস পাব একৰ্ডিং টু স্ল্যাবছ সো হে স্ল্যাবছ কিটা মই এটা আপোনালোকক দেখাই দিছো বিজনেস বনাঞ্জাৰ যোনটা গিফট অপশনস মোৰ আছিলে যদি আপোনাৰ 6000 or more হয় তেতিয়া আপুনি এলইডি টিভি সো আপোনাৰ কুকিং ৰেঞ্জ ইনবিল্ট ওভেন পাব পাৰে 5000 আৰু 5700 হলে একটা গিফট পাব পাৰে তেনেকুৱা একৰ্ডিং টু স্ল্যাবছ আপোনাৰ যিমান ৰিক্ৰুট হল নতুন জুলাই পৰা ডিসেম্বৰ লকে তাহাতি 50 আপ যিমান কৰে একো কথা নাই কিন্তু 50 ৰ তলত যাতে তাহাতি নকৰে কাৰণ 50 আপ কৰিলেহে আপোনাৰ পইণ্টছবোৰ এড হ'ব আৰু একৰ্ডিং টু দ্যাট পইণ্ট গুটে একুমুলেটেড হৈ পলে আপুনি এই গিফটবোৰ পাব সো বহুত ধুনিয়া গিফটস হয় এগিটা কোনেও মিস নকৰিব সবে যিমান পাৰে নিজৰ আন্ডাৰ ৰিক্ৰুটমেন্ট কৰক আৰু নিজৰ টিমটো গ্ৰো কৰক কাৰণ এজ পাৰ আমাৰ মানে বহুত ধুনিয়া ধুনিয়া গিফটস আছে সো সবে যাতে এভেল কৰিব নিজৰ বিউটি বনাঞ্জা আৰু নিজৰ বিজনেস বনাঞ্জা আৰু যদি ষ্টিল কাবাৰ কিবা ডাউট আছে আপুনি নিজৰ টিম লিডাৰ লগত এবাৰ contact koribo teok and all the very best so thank for you so Beauty much and Business Bonanza. Thank you so much.